হেল্ল' বন্ধু-বান্ধৱীসকল, আপোনালোকে গণেশ পূজা বুলি ক'ত চালে বাৰু? আমি কিন্তু বহুতকেইখন চালোঁ দেই। এয়া দেখিছেনে? এয়া কেতেকীবাৰী পূজা মণ্ডপৰ দৃশ্য। এয়া আমাৰ ভাইটিয়ে সজাইছে কেঁচা কলপাতৰ সৈতে। আৰু তাত গ'লোঁ, তাত গৈ এয়া গুণগুণিক দেখিছেনে? তাতে এভাগ শিৱ মন্দিৰো আছে ছাইডত। তাতে এয়া আমি ভোগ ল'লোঁ। এয়া আমি গৈছিলোঁ এইখন গাৱানপট্টি। ইমান ধুনীয়া দেখিছেনে? লাইটিং কৰিছে। কেইবাখনো আমি পূজা মণ্ডপ চালোঁ বাৰু। বিৰাটেই ভাল লাগিলে। গুণগুণিয়ে বহুত ভাল পাইছে। তাই এনেকৈ ওলাই যাব পাৰিলেতো তাইক ক'বই নালাগে আৰু। এয়া গাৱানপট্টি দৃশ্য। এইজনৰ গণেশ গাৱানপট্টি হয়। এয়া দেখিছেনে? বহুত ডাঙৰ ডাঙৰ আনিছে কিন্তু দেই। আৰু বিৰাট ধুনীয়া দেখিছেনে? এয়া এতিয়া আমি ইয়াৰ পৰা ওলালোঁ। এয়া ওলাই আকৌ বেলেগ জেগাত গৈ আছোঁ। মুঠতে কেইবাখনো পূজাৰ মণ্ডপ দেখিলোঁ, কিন্তু কিছুমান ভিডিঅ' কৰিব নোৱাৰিলোঁ, কাৰণ গুণো হাতত থাকে, মোবাইলটো ল'বলৈ দিগদাৰ হয়, সেইটো কাৰণে সেইকেইখন কৰিব নোৱাৰিলোঁ। এয়া এতিয়া আমি এতিয়া গৈ আছোঁ ক'ত জানেনে? এয়া হ'ল তেজপুৰ কামৰূপীয়া নামঘৰ যে আছে, সেইখিনিতে বিৰাট ডাঙৰ পূজা হৈছিলে। তাতে এয়া দেখিছে কিমান মানুহৰ পৰা আপোনাৰ মানে সোমাবই নোৱাৰি, ইমানেই মানুহ হৈছে। এয়া দেখিছেনে? কিমান মানুহ দেখিছে। এয়া খিচিৰি খাই আছে। তাত কিন্তু বিৰাট ধুনীয়া কৰিছে দেই। তাত খিচিৰি মানে সকলো মানুহেই খাইছে। এয়া দেখিছেনে? ইমান মানুহৰ পৰা আগলৈ যাবই নোৱাৰি, মানে ইমানেই ধুনীয়া হৈছে। आपके ही चरणों में मेरी सारी सृष्टि है। कहने लगे बोले कि तुम्हारी दूर दृष्टि है। लौट के जब कार्तिक आए तो देख के चकराए, कैसे मुझसे पहले ये ब्रह्मांड घुमाए। बोले जी फिर उनको किस्सा सभी बताते हैं, कथा सुनाते हैं। सबसे पहले पूछे जाते हैं, हम कथा सुनाते हैं। हे गणपति जी महाराज, मेरे बना दो बिगड़ेगा। हे गणपति जी महाराज, मेरे बना दो। এতিয়া আমি তাৰ পৰা ওলাই এয়া দেখিছেনে? টপিক পইণ্টত উষা অনিৰুদ্ধ চিত্ৰলেখা। এয়া এতিয়া মানে আহি আছোঁ আমি গণেশ ঘাটৰ পৰিৱেশটো আপোনালোকক দেখাই আছোঁ দেই। তাতো বাৰু মানুহ আছিলে। আমি গণেশ ঘাটৰ পূজাখনেই লাষ্ট আছিলে। আমি তেনেকৈ চালোঁ, চাই তাৰপিছত ঘৰলৈ আহিলোঁ। টাইমো হৈছিলে বহুতখিনি ঘূৰি থাকোঁতে। এয়া দেখিছেনে গণেশ ঘাটৰ পৰিৱেশ। এয়া আমি গণেশ ঘাটত এয়া পূজা মণ্ডপত ইয়াত সোমালোঁ। এয়া দেখিছেনে কিমান দীঘল লাইন, চাকি জ্বলাই আছে, সেৱা ল'বৰ কাৰণে লাইন ধৰি আছে। বিৰাটেই ভাল লাগিলে গৈ লৈ পেলাই। ভিডিঅ'টো যদি ভাল লাগিলে আপোনালোকৰ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। আজিলৈ ইমানতে সামৰিলোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মই আহি আছোঁ, সান্তনা। বাই বাই।